নাথিং পাই আছে আপোনালোকে 17,100ত অল ৱৰ্কিং হয় ভিউচৰ ইমান টাৰ্গেট দিওঁ সিমান হে কৰোঁ তাৰ আজি একোৱে কৰিব নালাগে বাছ আপোনালোকে এই ভিডিঅ'টো যিমান পাৰে সিমান লগৰ মাজত শ্বেয়াৰ কৰক আৰু ধুনীয়া কৰি এটা কমেণ্ট দি দিয়ক 320 ৰুপিজ মানে পুৰা অনলাইনৰ ৰেট মাতা দিছে কিমান জিবিৰ হয় 464 চাব পাৰে ঠিক আছে 610 ৰুপিজ অনলি মানে 10 টকা 20 টকা 50 টকাত আপোনালোকে যদি মোবাইল বিচাৰি আছে দেন আহি যাওক ড্ৰিমবন মোবাইল কৰ্ণাৰত আপোনালোকে ভাবি আছে নেকি এটা ছেকেণ্ড হেণ্ড মোবাইল ল'ম বুলি তাকো সেই মোবাইলটো আপোনালোকৰ বাজেট ফ্ৰেণ্ডলি হোৱাটো খুবেই দৰকাৰ নহয় জানো তাৰ কাৰণে আপোনালোকে ক'ত আহিব লাগিব জানেনে এইফালে চাইডত পুৰা পোষ্টাৰ মাৰি থৈ দিয়া আছে ড্ৰিমফোন মোবাইল কৰ্ণাৰ হয় আপোনালোকে ঠিকেই শুনিছে এতিয়া আপোনালোকক যদি এই দোকানখনৰ এড্ৰেছটো ক'বলৈ হয় আহক এইফালে আহক দেখা হৈছে আপোনালোকে বৰ্তমান মই আছো জালুকবাৰীত আৰু জালুকবাৰীৰ ইফালে দেখা হৈছে ফ্লাইঅভাৰখন আছে ফ্লাইঅভাৰৰ পৰা মানে আপোনালোকে বাছ ষ্টেণ্ডৰ পৰা অকণমান যদি 100-200 মিটাৰ মান খোজকাঢ়ি আহে দেন আপোনালোকে ইফালে জেবি ৰেষ্টুৰেণ্ট পাই যাব দেখুৱাই দিয়া এইপিনে আপোনালোকে জেবি ৰেষ্টুৰেণ্ট পাই যাব ধুনীয়া কৰি পোষ্টাৰ মাৰি থৈ দিয়া আছে চাইনবোৰ্ড মাৰি থৈ দিয়া আছে আৰু একদম কাষত থকা এইটো গলিতে যদি আপোনালোকে সোমাই যায় দেন আপোনালোকে পাই যাব ড্ৰিমফোন মোবাইল কৰ্ণাৰ আৰু য'ত আজি আপোনালোকৰ কাৰণে গিভআৱেও ৰখা হ'ব লগতে যিহেতু ঈদ আহি আছে আপোনালোকে সকলোৱে গমেই পায় ঈদৰ ধুনীয়া ধুনীয়া অফাৰো থাকিব আৰু কি অফাৰ থাকে কি অফাৰ নাথাকে এইখিনি জানিবৰ কাৰণে আপোনালোকে কমপ্লিট ভিডিঅ'টো চাই থাকক তো দেৰি নকৰাকৈ হাই হেল্ল' নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল ইনক এডিক্টেড দোকানৰ ভিতৰত যাওঁ কিমান কি অফাৰ আহে কিহত আপোনালোকে মোবাইল লৈ যাব পাৰিব আৰু লগতে ইনষ্টলমেণ্টত বহুতে বিচাৰি থাকা ইনষ্টলমেণ্টত হ'বনে নহয় ড্ৰিমফোন মোবাইল কৰ্ণাৰত সেইখিনি আপোনালোকক জনাই দিম লগতে গিভআৱে থাকিব আজি আৰু কিহৰ গিভআৱে সেইখিনি জানিবৰ কাৰণে চাই থাকা ভিডিঅ'টো ইফালে ইমৰান দা আছে আৰু লগতে ষ্টক একবাৰ ওপৰে ওপৰে আপোনালোকক দেখুৱাওক কি ষ্টক লাগে এণ্ড্ৰইডৰ ষ্টক হ'ব আজি পুৰা এণ্ড্ৰইডত ধামাকা অফাৰ থাকিব আৰু যিহেতু কৈ দিছো আগতে যে অফাৰ থাকিব আজি ঠিক আছে ঈদ যিহেতু আহি আছে সেইটো কাৰণে ঈদৰ অফাৰ থাকিব আৰু লগতে যিহেতু কৈ দিছিলো গিভআৱে থাকিব আৰু আজি এইকেইটাৰ গিভআৱে কৰিম ঠিক আছে ইয়াৰে 5টাৰ আমি গিভআৱে কৰিম আৰু ইয়াৰে টাৰ্মছ এণ্ড কণ্ডিশ্যনখিনি সকলোখিনি আপোনালোকক জনাইছো তাৰ আগতে আমি অলপমান ষ্টক চাই লওঁ কি খবৰ তোমাৰ ভাল তোমাৰ একদম মজা বাকী ৰোজাৰ মাহ চলি আছে দেৰি নকৰাকৈ বলা আমি ষ্টাৰ্ট কৰি দিওঁ নেকি ষ্টকখিনি চাব পৰা তাৰোপৰি আজি যিটো প্ৰাইচ কম সেইটো ফাইনেল প্ৰাইচ হ'ব ইয়াত কোনো বাৰ্গেনিং নহ'ব আৰু আগত আমি চাৰ্জাৰ দিছিলোঁ আজি চাৰ্জাৰ নাপাব কিন্তু প্ৰাইচ একেবাৰে কমত পাব ঠিক আছে প্ৰাইচ একদম কমত থাকিব যিহেতু কৈ দিছে কম সেইটো ঈদৰ আগলৈকেহে পাব তাৰ পিছত নাপাব কিন্তু ঠিক আছে একেবাৰে কোনোবাক যি ভাল কম দামত যি ফোন লাগে ভাল বেটাৰী থকা ফোন লাগে এইবিলাক ল'ব পাৰে ৰেডমি 8 ডুৱেল 332 GB ভেৰিয়েণ্ট এইবিলাক পাই যাব মাত্ৰ 4,100 টকা 4,100 কৰি এইবোৰ ফোন পাই যাব চাব পাৰে 5,000 mAhৰ বেটাৰী কোনোবা যদি লাইক বেছি হেভি কাম কৰা মোবাইলত দেন এইবোৰ একদম মজা হয় চাব পাৰে বেটাৰীৰ ফালৰ পৰা ঠিক আছে আৰু যে তাত আৰু যি আপোনাক যি 5,000ৰ ভিতৰত যি ফোন লাগে 464 এইবিলাক পাব 464 GB ভেৰিয়েণ্ট ৰেডমি নোট 5 মাত্ৰ পাব 4,100 টকা 4,100ত চাব পাৰে আজি মানে পুৰা অফাৰ নেকি ঠিক আছে তাৰ পাছত আৰু যদি কোনোবাক ৰিয়েলমি লাগে 464 5,000ৰ ভিতৰত 464 GB পাব ৰিয়েলমি C11 এইটো পাই যাব মাত্ৰ 4,700 টকা 4,700 ঠিক আছে তাৰ উপৰি পাব ৰেডমি 9i 464 GB ভেৰিয়েণ্ট এইবিলাক পাব মাত্ৰ 4,450 টকা 4,450 ৰুপিজ চাব পাৰে মানে পুৰা অনলাইনৰ ৰেট দি দিছে দেখোন একদম ঠিক আছে সেইকাৰণে মই কৈ লৈছোঁ আগত কিন্তু বাৰ্গেনিং নহ'ব ন যদি লাইক কোনোবা হ'লচেলৰ কাৰণে মাল উঠাবহে দেন এইটো ৰেট হ'বনে ইয়াত কৰি কম হ'ব ইয়াতকৈ আৰু কিবা অলপ কম হ'ব আৰু কম হ'ব ঠিক আছে যদি কোনোবাই ভাবি আছে যে হ'লচেলত মাল উঠাম বুলি লাইক তোমালোকে বিজনেছ ষ্টাৰ্ট কৰিম বুলি ছেকেণ্ড হেণ্ড মোবাইলৰ দেন কণ্টেক্ট কৰি ল'ব পাৰা ইমৰান দাৰ লগত এইবিলাক পাব Oppo A5s 464 GB ভেৰিয়েণ্ট এইবিলাক পাই যাব মাত্ৰ 5,600 টকা 5,600ত চাব পাৰা পুৰা জিলিকি থকা মোবাইল হয় ঠিক আছে আৰু যোনবিলাক ফোন দেখাইছোঁ কোনো ডিছপ্লে চেঞ্জ নাই গোটেইখিনি অৰিজিনেল হয় ন লগত 1 মান্থৰ চেকিং ৱাৰেণ্টিও পাব ঠিক আছে ৱাৰেণ্টি থাকি যাব ৰেডমি নোট 9 পাই যাব 464 GB ভেৰিয়েণ্ট এইবিলাক পাব মাত্ৰ 5,400 টকা 4,000 নহয় 5,400 5,400ত পাই যাব চাওক জিলিকি আছে হে মোবাইল পুৰা কিবা চেঞ্জ আছে নেকি ঠিক আছে
তাৰপাছত ৰেডমি 9 প্ৰাইম পাই যাব 464GB ভেৰিয়েণ্ট এইবিলাক পাব মাত্ৰ 5450 টকা 5450 rupees ঠিক আছে 5450 rupeesত আহি যাব কিমান জিবিৰ হয় এইটো 464 464 mAh বেটাৰি ফিংগাৰপ্ৰিন্ট পাব গোটেইখিনি পাব ঠিক আছে তারপরে আরো দেখা দিও পোকো M2 664GB ভেরিয়েন্ট কোনোবাক যদি 6GB র্যাম কমত লাগে তেনেহলে এটি ল'ব পাৰে 5000 mAh বেটাৰি আছে এটো আহিব লাষ্ট 5550 টকা 5550 টকা আজি পুৰা 50 আপোনালোকে 50ত পাই আছে গম পাইছে নাই 50 টকা মাত্ৰ হয় নাই কিমান জিবি এইটো 664 আৰু পকৰ মোবাইল গেম যদি কোনোবাই খেলিম বুলি ভাবি আছা দেন এইটো লৈ যোৱা ইমান কমত কোনো দিব নোৱাৰে ঠিক আছে তাৰ পাছত দেখাই দিও Redmi Note 10s পাই যাব 664GB ভেৰিয়েন্ট এটো পাব মাত্ৰ 6500 টকা 6500 চাব পাৰা চাৰ্জাৰ নিদিয়া ন এইবিলাকৰ লগত ঠিক আছে চাৰ্জাৰ নাই কিন্তু প্রাইস কিছু একদম কম মানে কিবা এটা ৰাখিহে জাস্ট কৈছো ঠিক আছে বাৰ্গেনিং নহব হা বাৰবাৰ মানে পুৰা ঈদৰ একদম ধামাকা আৰু ঠিক আছে লগতে আপোনালোকৰ চাৰ্জাৰ নাথাকিব কিন্তু যিটো ৰেট কৈছে একদম পুৰা জেনুইন ৰেট আৰু ফোনৰ কণ্ডিশ্যন চেক কৰক না একবাৰ পুৰা A1 হৈ আছে ঠিক আছে তাৰ পাছত চাই লব পাৰে Realme C3 464GB ভেৰিয়েন্ট এইটো পাই যাব মাত্ৰ আপুনি 4900 টকা 4900 মানে অলমোস্ট আজিৰ কালেকশ্যন 4000 5000 ৰ ভিতৰত তেনেকুৱা আছে বহুত ভাল ভাল ফোন পাব ঠিক আছে তাৰ উপৰি চাব পাৰে Realme 5i 464GB ভেৰিয়েন্ট এইটো পাই যাব মাত্ৰ 5300 টকা 5300 ঠিক আছে তাৰ উপৰি চাব পাৰে দেখাই দিও Realme C31 464GB ভেৰিয়েন্ট এইটো পাই যাব সৰি 4128 এইটো 4120 ন এইটো পাব মাত্ৰ 5700 টকা 5700 চাওক না ঠিক আছে তাৰ উপৰি চাব পাৰে Realme Narzo 50 এইটো 4128 হ'ব এইটো পাব মাত্ৰ 5800 টকা 5800 ত আহি যাব ন ঠিক আছে তাৰ উপৰি আৰু দেখা দিও Redmi 9 Power 464GB ভেৰিয়েন্ট 6000 mAh বেটাৰি এইবিলাক পাই যাব মাত্ৰ আপুনি 5320 টকা 5320 rupees মানে পুৰা অনলাইনৰ ৰেট মাতা দিছে কিমান জিবিৰ হয় 464 চাব পাৰে হোলসেল প্ৰাইস হা এটি জিটি গৈছে ঠিক আছে একদম পুৰা হোলসেল ৰেট মানে যিমানত আনিছে সিমানতে দিয়াৰ দৰে হৈ আছে ঠিক আছে তাৰ উপৰি আৰু চাব পাৰে Redmi Note 8 464GB ভেৰিয়েন্ট এইবিলাক পাই যাব মাত্ৰ আপুনি 5000 এইটো 50 rupees 5050 অনলি মানে 50 টকাত আপোনালোকে মোবাইল পাইছে দেখিছে নে গাইজ কি লাগে আৰু হা ঈদৰ আগতে আহিব লাগিব হা ঈদৰ আগত ন যদি আপুনি এইটো ভিডিঅ' চাই তেনেহলে এইটো প্ৰাইজত নাপাব আৰু যদি কোনোবাই যদি বিচাৰি আছে ফোন ল'ম বুলি তেনেহলে ঈদৰ আগতে আহক এপ্ৰিলৰ পিছত আপোনাৰ কি হ'ব সেকেন্ড হ্যান্ড ফোনত অলপ ৰেটটো হাই হৈ যায় ঠিক আছে মানে এপ্ৰিলৰ পিছত আৰু ঈদৰ পিছত মেবি পিছৰ পৰাই হাই হ'ব ঠিক আছে Redmi Note 8 সৰি Redmi 8 464GB ভেৰিয়েন্ট 5000 mAh বেটাৰি এইবিলাক পাই যাব মাত্ৰ আপুনি 4610 টকা 4610 টকা 10 rupees only মানে 10 টকা 20 টকা 50 টকাত আপোনালোকে যদি মোবাইল বিচাৰি আছে দেন আহি যাওক ড্ৰিমবন মোবাইল কৰ্নাৰত ঠিক আছে কালেকশ্যন চাওক না কালাৰ ভেৰিয়েন্ট পুৰা এভেইলেবল আছে কি কালাৰ লাগে আপোনালোকক ৰেড আছে গ্ৰীন আছে ব্লু আছে গ্ৰে নে ব্লেক এইটো ব্লেক ন ঠিক আছে তাৰ পাছত চাবৰে Redmi Note 9 Pro Max 664GB ভেৰিয়েন্ট এইটো পাই যাব মাত্ৰ 6500 টকা 6500 ঠিক আছে তাৰ পাছত চাবৰে Poco F1 কিমানত দিবা আজি 664GB ভেৰিয়েন্ট 5300 টকা 5300 চোৱা Poco F1 পাইছা কিমান জিবিৰ হয় এইটো 664 চাই ল'ব পাৰা একবাৰ পুৰা ধুনীয়া হৈ আছে ৰেড কালাৰত এভেইলেবল আছে চাব পাৰা ঠিক আছে Realme 7 Pro 664GB ভেৰিয়েন্ট লগত 6 মাহৰ ওয়াৰেন্টি পাব এইটো পাব মাত্ৰ আপুনি 8300 টকা 8300 ন
লগত 6 মাহৰ ৱাৰেণ্টি 6 Six- মাহ নহয় 8 মাহৰ ৱাৰেণ্টি পাব 8 মান্থৰ ৱাৰেণ্টি দি আছে চাওক হে মোবাইলৰ কণ্ডিশ্যন চাওক পুৰা ব্ৰেণ্ড নিউ হৈ আছে হয় নাই ঠিক আছে Realme X2 পাই যাব 664GB ভেৰিয়েণ্ট এটিও পাই যাব মাত্ৰ 8300 টকা 8300 ন সেম 8 মান্থ ৱাৰেণ্টি পাব ঠিক আছে এইখিনিতে আৰু এটা কথা সুধি দিওঁ ইয়াত কৰি আৰু ল' ৰেঞ্জৰ তোমাৰ তাত এভেইলেবল আছে নাই ইয়াত কৰি ল' ৰেঞ্জতে পাব মই কৈ দিওঁ আগত আমি যিটো এটা ৰিলিজ বনাইছিলোঁ বহুতে কৈ থয় যে 2000ত আমি এইটো ফেক দেখাইছোঁ ফেক নহয় Samsung J2 আহিলে আপুনি পাই যাব Samsung J2 যদি থাকে তেতিয়াহ'লে 2000ত পাই যাব ঠিক আছে আৰু এতিয়া বৰ্তমান কিবা এভেইলেবল আছে এতিয়া বৰ্তমান চাই ল'ব পাৰে Oppo পাই যাব এইবিলাক পাই যাব মাত্ৰ 2700 টকা 2700ত চাওক ধুনীয়া হৈ আছে যদি লাইক কাৰোবাক ইমাৰ্জেঞ্চিৰ কাৰণে লাগে দেন এইবোৰ ইউজ কৰিব পাৰে ঠিক আছে আৰু এইবিলাক পাই যাব মাত্ৰ এইটো পাই যাব 3000 টকা 332GB ভেৰিয়েণ্ট আৰু এইবিলাক পাই যাব 3300 ঠিক আছে এইবোৰ 3300 3000 তেনেকুৱা আহিব বাকী অলপমান ওপৰৰ ৰেঞ্জৰ চাওঁ নাথিং বিলাক চাই লওঁ আগতে নাথিং চাব নাথিং পাই যাব নাথিং ফোন 1 8128GB ভেৰিয়েণ্ট এইবিলাক 20000কে চেল কৰিছিল এতিয়া পাব মাত্ৰ আপুনি 17100 টকা 17100ত চাওক হে নাথিং পাই আছে আপোনালোকে 17100ত অল ৱৰ্কিং হয় গোটেইখিনি অল ৱৰ্কিং 1 মাহৰ চেকিং ৱাৰেণ্টি পাব যদি কিবা প্ৰব্লেম পায় লৈ আহিব ডাইৰেক্ট ৰিপ্লেচ হৈছে ডাইৰেক্ট ৰিপ্লেচ কৰি দিব ঠিক আছে চাওক মোবাইল চাওক ঠিক আছে তাৰ উপৰি যদি আৰু কোনোবাক যে একেবাৰে কম ৰেঞ্জত 5G ফোন লাগে তেনেহ'লে 5G পাই যাব Samsung M13 6128GB ভেৰিয়েণ্ট এইটো পাই যাব আপুনি মাত্ৰ 8300 টকা 8300ত 6GB ৰেম 6GB ৰেম লগতে 5G হয় ন 5G ফোন ঠিক আছে তাৰ উপৰি চাব পাৰে Poco M4 Pro পাই যাব ষ্টাৰ্টিং আহিব এইটো 10500 6GB থাকিলে 10500 আহিব 8GB হ'লে 11000 আহি যাব 11000 আৰু 10000 10500 ঠিক আছে তাৰ উপৰি চাব পাৰে Realme 8s 6128 আছে 8128 আছে এইটো ষ্টাৰ্টিং আহিব 10000 আহি যাব ন Starting, হয়। ঠিক আছে বাকি কালেকশ্যনখিনি চাই থাকিম তাৰ আগত গিভআৱেৰ কথাখিনি পাতি লওঁ হয় নাই এইটো এইবিলাক পাঁচটা পাব এপল ইয়াৰপডছ এইটো ফাৰ্ষ্ট কপি হয় হা ফাৰ্ষ্ট কপি হয় ন বহুতে ভাবিব যে অৰিজিনেল তেনেকুৱা নহয় যিটো আছে লিগেলটো কম এইটো ফাৰ্ষ্ট কপি হ'ব মাষ্টাৰ কপি এইবিলাক পাই যাব 5 পিচ আৰু এই 5 পিচৰ ৰিজাল্ট আপোনাৰ ঈদৰ আগতে পাব ঈদৰ পিছত নহয় বোলে কোনোবাই ভাবিব পাৰে যে ফেক বনাইছোঁ ঈদৰ আগতে পাব আৰু যোনকেইটা পাব লিগেল পাব ভাল কমেণ্ট কৰক আৰু শ্বেয়াৰ কৰক যিমান পাৰে শ্বেয়াৰ কৰক শ্বেয়াৰ কৰিলে পাব বেলেগ একো নাই আপোনালোকে ছাবস্ক্ৰাইব কৰিলেও কৰিব পাৰে নকৰিলেও নাই কিন্তু আপোনালোকে ভাল কমেণ্ট কৰক আৰু লগৰখিনিক শ্বেয়াৰ কৰক ঠিক আছে এনে আমি টাৰ্মছ এণ্ড কণ্ডিশ্যনত বহুত কেইটা ৰাখি থৈ দিওঁ যে ফ'ল' কৰক লাইক কৰক ইমান ভিউচৰ ইমান টাৰ্গেট দিওঁ সিমান হে কৰোঁ তাৰ আজি একোৱে কৰিব নালাগে বাছ আপোনালোকে এই ভিডিঅ'টো যিমান পাৰে সিমান লগৰ মাজত শ্বেয়াৰ কৰক আৰু ধুনীয়া কৰি এটা কমেণ্ট দি দিয়ক ঠিক আছে তাৰপিছত আপোনালোকৰ ইয়াৰে 5 পিচ ঈদৰ আগতে গিভআৱে কৰা হৈ যাব ঈদৰ আগতে গিভআৱে আৰু ইয়াত 5 পিচ নহয় আপোনালোক 10 পিচ পাব যদি গোটেইখিনি যি আপোনালোকে জানিব বিচাৰে তেনেহ'লে ড্ৰিম ফোনত আমাৰ যিটো পাৰ্চনেল চেনেল আছে সেইটো চেনেলতো চাব পাৰে তাতো 5 পিচ আছে আৰু তোমাৰ ভিডিঅ'টো 5 পিচ আছে 10 পিচ টোটেল 10 পিচ গিভআৱে মানে আমি গোটেই মিলি অল টোটেল 10 পিচৰ গিভআৱে কৰি আছো 5 পিচ দি আছে ইমৰান দাহঁতৰ যিটো ড্ৰিম ফোন মোবাইল কৰ্নাৰ নামৰ ইউটিউব চেনেল আছে সেইটোত 5 পিচ আৰু লগতে মোৰ ইউটিউব চেনেলটোত 5 পিচ দি আছে ঠিক আছে বাকি টাৰ্মছ এণ্ড কণ্ডিশ্যন একদমেই সহজ আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু লগতে এটা ধুনীয়া এটা কমেণ্ট দি দিয়ক আৰু লৈ যাওক আপোনালোকে এয়াৰপডছ ঠিক আছে বাকি আৰু এতিয়া আমি অলপমান কালেকশ্যন চাই লওঁ তাৰ উপৰি আৰু দেখাই দিম মই 5G ফোন দেখাই দিম কোনোবাক যি ভাল ফোন লাগে গেমিঙত এইবিলাকো ল'ব পাৰে Realme GT মাষ্টাৰ পাই যাব 8128GB ভেৰিয়েণ্ট এইবিলাক পাই যাব মাত্ৰ আপুনি 12800 টকা 12800ত ন হোৱাইট কালাৰত এভেইলেবল আছে আৰু লগতে চাওক আৰু এক পিচ আছে ন দু পিচ আছে যাক যোনটো কালাৰ লাগে আৰু আহি লৈ যাওক ঠিক আছে তাৰ উপৰি চাব পাৰে Realme GT Neo 2 এইটো আপোনাৰ গ্লাছ ব্ৰেক আছে হা অলপমান ক্ৰেক আছে ইফালে চাব পাৰে গ্লাছটো এইটো পাই যাব মাত্ৰ 10300 টকা 10300ত পাই আছে 10300 টো নালাগে 10000ত পাব 10000ত আহি যাব ন Realme GT Neo 2 চাব পাৰে আৰু এইটো গোটেইখিনি ঠিক পাব সব
ভালে আছে এইবিলাক এইটো পাই যাব Realme GT Neo 2 এইটো পাই যাব মাত্ৰ আপুনি 14800 টকাত লগত 8 মাহৰ ৱাৰেণ্টি 8 মান্থৰ ৱাৰেণ্টিও পাব গোটেইখিনি অল ৱৰ্কিংও আছে চাই ল'ব পাৰে ঠিক আছে আৰু আপুনি ৱৰ্কিং পাব ডিসপ্লে ফিংগাৰপ্ৰিন্ট পাব সব পাব খালি আপোনাৰ গ্লাছ বেক পেনেলত হেইটোৱে অলপমান ভাঙা আছে চাব পাৰে অকনমান বাস ক্ৰেক আছে আৰু এইখিনি যদি আপোনালোকে ল'ম বুলি ভাবি আছে এই ফোনটো এইটো আপোনাৰ 350 টকাত গোটেইখিনি চেঞ্জ হৈ যায় আৰু লগতে কভাৰ লগালেও ইমান হেই নাই ঠিক আছে তাৰ উপৰি চাব পাৰে Vivo T1 Pro পাই যাব 8128GB ভেৰিয়েন্ট এইবিলাক পাই যাব মাত্ৰ 14100 টকা 14100 ন ঠিক আছে Oppo Reno 6 পাই যাব 8128GB ভেৰিয়েন্ট এইবিলাক পাই যাব মাত্ৰ 13500 টকা 13500 চাব পাৰে ঠিক আছে Redmi Note 11 Pro Plus এইটো পাই যাব 8128GB ভেৰিয়েন্ট মাত্ৰ পাই যাব 12500 টকা 12500 লগত 6 মাহৰ ৱাৰেণ্টি লগত 6 মান্থৰ আপোনালোকে ৱাৰেণ্টিও পাইছে চাওক ঠিক আছে Vivo V25 পাই যাব 8128GB ভেৰিয়েন্ট এইটো পাই যাব মাত্ৰ আপুনি 15200 টকা 15200 ঠিক আছে Poco F4 Pro পাই যাব 6128GB ভেৰিয়েন্ট এইটো পাই যাব মাত্ৰ আপুনি 12500 টকা 12500 চাব পাৰে পুৰা A1 কন্ডিশনত আছে আৰু লগতে ৱাৰেণ্টি থাকিব নেকি কিবা ৱাৰেণ্টি এক মাহৰ চেকিং ৱাৰেণ্টি থাকিব ন ঠিক আছে Realme 9 Pro পাই যাব 6128 আছে 8128 আছে এটো ষ্টাৰ্টিং আহিব আপোনাৰ 10000 ৰ পৰা 10000 ৰ পৰা আহি যাব ঠিক আছে লগতে এন্ড্ৰইড এইখিনি চাই থাকিম বাৰু অলপমান OnePlus ৰ ফালে আমি যাও OnePlus দেখাব যে OnePlus মই গুটেখিনি এটা ৰেতে কৈ দিম OnePlus Nord আছে আৰু Note CE আছে 8128GB ভেৰিয়েন্ট আৰু 12256 আছে এটো আপুনি পাব ষ্টাৰ্টিং প্ৰাইস মাত্ৰ 11000 ৰ পৰা 11000 ত আহি যাব ন ষ্টাৰ্টিং 11000 ৰ পৰা হৈ যাব ঠিক আছে বাকি বহুত কে পিস আছে হেতু কাৰণে আমি এক পিসৰ ৰেট কৈ থাকা নাই আৰু কালেকচন চাক না পুৰা ভৰাই দিছে হে কালেকচন গোটেইখিনি যদি আপোনালোকৰ ৰেট ক'ব লাগা হয় এখন ওয়েব সিৰিজ হ'ব ঠিক আছে হেতু কাৰণে মেইন খিনি চাই লো আমি OnePlus 80 পাই যাব 8128GB ভেৰিয়েন্ট এটো পাই যাব মাত্ৰ আপুনি 16800 টকা 16800 ঠিক আছে এন্ড্ৰইডৰ কালেকচন বাৰু হৈ যাব এতিয়া আমি অলপমান আইফোনৰ ফালে আহো আইফোন দেখাই দিও আইফোন 7 পাই যাব 32GB ভেৰিয়েন্ট এটো পাই যাব মাত্ৰ আপুনি 7000 টকা 7000 ত আহি যাব চাওক আইফোন 7 চাওক হে কন্ডিশন পুৰা ধুনিয়া আছে অল ওয়ার্কিং হয় ন গোটেইখিনি এক মাহৰ চেকিং ৱাৰেণ্টি পাব চেকিং ৱাৰেণ্টি পাই যাব ঠিক আছে 7 প্লাস পাই যাব 8500 টকা 7 প্লাস কিমানত আহিব 8500 ৰ পৰা 8500 ৰ পৰা 7 প্লাস ঠিক আছে লগতে ইফালে আইফোন 8 পাই যাব 64GB ভেৰিয়েন্ট মাত্ৰ 9000 টকা 9000 ত আইফোন 8 চাব পাৰে হোৱাইট কালাৰত এভেইলেবল আছে আৰু কন্ডিশনৰ যদি কথা কও চাওক কেমেৰাত হয়তো আপোনালোকে ইমান নটিস কৰিব পৰা নাই হেইটো কাৰণে দোকান ভিজিট কৰক আইফোন AC 2020 পাই যাব 64GB ভেৰিয়েন্ট মাত্ৰ পাই যাব 9600 টকা 9600 ত আহি যাব ন আইফোন AC 2020 কিমান জিবি হয়তো 64GB ভেৰিয়েন্ট চাব পাৰে অল ওয়ার্কিং হয় ন গোটেইখিনি ঠিক আছে আইফোন XR পাই যাব ষ্টাৰ্টিং 15500 ৰ পৰা 15500 ৰ আপোনালোকে পাইছে আইফোন XR কিমান জিবি হয় 64 জিবি দেখিছে ৰেড কালাৰত পুৰা ধুনিয়া এভেইলেবল হৈ গৈছে চাব পাৰে তাৰ উপৰি আইফোন 11 পাই যাব ষ্টাৰ্টিং 8128 হা 64GB ভেৰিয়েন্ট যেটো হ'ব এটো আপোনাৰ পাব 20500 ৰ পৰা ষ্টাৰ্টিং হ'ব আৰু 128 যেটো ল'ব এটো আপুনি পাব 22000 টকা মানে ভেৰিয়েন্টৰ ওপৰত 2000 এটা বাঢ়ি যায় আৰু ঠিক আছে 128 টো 22000 ত আহি আছে ন ঠিক আছে যে আইফোন 12 লাগে 12 বৰ্তমান নাই আহি আছে 12 ল'ব লাগিলে আপুনি পাই যাব মাত্ৰ ষ্টাৰ্টিং 27500 টকাৰ পৰা 27500 ৰ আপোনালোকে পাই যাব আইফোন 12 128GB 128 নহয় 64GB ঠিক আছে লগতে আৰু যদি লাইক কিবা 13 14 ৰ যদি কোনোবাই আপুনি পাই যাব মাত্ৰ 36500 ৰ পৰা ষ্টাৰ্টিং পাব 36500 ত ঠিক আছে আৰু লাইক কোনোবা 15 14 যদি বিচাৰে তুমি আনি দিব পাৰিবা 14 লাগিলে পাব আপুনি মাত্ৰ 44500 44500 বৰ্তমান আমাৰ ষ্টকত নাই কিন্তু কাৰোবাক যদি দৰকাৰ হৈ আছে দেন আপোনালোকে কন্টাক্ট কৰি ল'ব পাৰে আৰু এইখিনিতে এটা কথা কৈ দিও যদি কোনোবা ভাবি আছে যে হোলসেলৰ আপোনালোকে মোবাইল উঠাম বুলি দেন একবাৰ কন্টাক্ট কৰি লওক ইমৰানদাৰ লগত একদম পুৰা ধুনিয়া ৰে দোকানত আহক আমাৰ তেনেকুৱা প্ৰাইস লিষ্ট নাই প্ৰাইস লিষ্ট সুধি থাকিলে নাপাব আপুনি দোকানত আহক মই গুটেখিনি প্ৰাইস বুজাই দিম আপুনি দোকানৰ পৰা আহি লৈ ল'ব ঠিক আছে লগতে আৰু বহুত কিবা কিবি কালেকচন আছিল সেইখিনি বাৰু আমি পিছত চাই থাকিম যদি আপোনালোকে এই কালেকচনখিনিৰ কথা যদি জানিব বিচাৰি আছে দেন ইমৰানদাৰো এটা ইউটিউব চেনেল আছে তাতে আপোনালোকে একবাৰ ভিজিট কৰক আৰু লগতে দোকান ভিজিট কৰক গোটেইখিনি ধুনিয়া কৰি বুজি পাই যাব হয় নাই ঠিক আছে লগতে আৰু
গিভআৱেটো আছে আপোনালোকে বাছ কমেণ্ট কৰক ধুনীয়া আৰু গিভআৱে লৈ গুচি যাওক বাকী আজিৰ এই ভিডিঅ'টো প্ৰায় এইখিনি আছিল যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব যিমান পাৰে আৰু লগতে চেনেলটো যদি নতুন কৰি আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব লগ পাই আছোঁ এটা বেলেগ দিনত এটা বেলেগ ভিডিঅ'ৰ কণ্টেণ্ট লৈ তেতিয়ালৈ বাই বাই জয় অসম